নমস্কাৰ, মই প্ৰাঞ্জিত। আকৌ আহি গ'লোঁ এটা নতুন ভিডিঅ'ৰ লগত। তো আজি বিশেষ একো নাই, মানে আজি আমাৰ ঘৰৰে মানে মোৰ দাদাই হয়, তো দোকান এখন অপেনিং কৰিব, মানে RK গিফ্ট ষ্ট'ৰ এণ্ড ডিজিটেল হাৰ্টছ। তো তাকে আজি অপেনিং কৰিব, তাকে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। তো ৰাতিপুৱা উঠি গাত পা ধুই ল'লোঁ, এতিয়া মজাকৈ ৰেডি হৈ লওঁ। ৰেডি হৈ মেলি দোকানলৈকে গৈ আছোঁ চিধা, তাত লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে। ঘৰ অহা আপোনাৰ দুটা কাৰণ আছিলে। এটা হ'ল তোমাৰ আপোনাৰ দিৱালী আছিলে, আৰু আনটো কাৰণ আপোনাৰ এইটোৱে আছিলে, দাদাৰ দোকান হয়, অপেনিং কৰা টাইমততো থাকিবই লাগিব। তো সেইটোৱে আছিলে। তো বলক মই মজাকৈ ৰেডি হৈ লওঁ, লগ পাই আছোঁ আপোনালোক ভিডিঅ'ত। তো ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। ৰেডি হৈ মেলি এতিয়া দোকানলৈ বুলি যাওঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে। যদি মানে কাম চাম কৰিব লাগিব, সেইকাৰণে নৰ্মেল টি চাৰ্ট এটাকে পিন্ধি লৈছোঁ। কাম চাম থাকিব ন, তো নৰ্মেল টি চাৰ্টটো পিন্ধি লৈছোঁ। তো ঠিক আছে, চাই থাকক ভিডিঅ'টো। চিধা দোকানলৈকে যাওঁ, ঠিক আছে। এতিয়া যাওঁ, লগৰটোক লৈ যাওঁ। অকণমান কাম আছে, বেলুন চেলুন ফুলাব লাগিব ন, ফুল চুল দিব লাগিব, যিহেতুকে নতুন দোকান। তো গাড়ীখন উলিয়াই লওঁ, স্কুটিখনে লৈ যাম আৰু লগৰটোকো লৈ যাওঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে। অলপ ধুনীয়াকৈ গৈ আছোঁ। আমাৰ এইটোৱে আপোনাৰ দমদমা চক। তো লগৰজনৰ লগত গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। এই দোকান পামেই আৰু বেছি দূৰ নহয়, আপোনাৰ দমদমা মহাবিদ্যালয়ৰ ওচৰতে হয়। চাই থাকক ভিডিঅ'টো। তো স্কুটিখনত তেল অকণমান কম আছিলে, তো মই তেলটো ভৰাবলৈ আপোনাৰ আমাৰ ওচৰতে তেল ডিপু এটাত আহিলোঁ। তাতে তেল ডিপুটোত গৈ মেলি তেলটো ভৰাই মেলি আকৌ দোকানত আহিব লাগিব। মানে অহা যোৱা কৰিব লগা হৈছে, বস্তু ইফালে সিফালে আনিব লগা হৈছে। তো স্কুটিটোত তেল লাহেকৈ গৈ থাকে, তেলখিনি ভৰাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তেলটো ধুনীয়াকৈ ভৰাই মেলি হৈ গ'ল। এতিয়া আকৌ মই দোকানৰ পৰা যাই আছোঁ। মানে আপোনাৰ আমাৰ যদি হাজোৰ ৰাস্তাটোৰে অহা হয়, তেতিয়াহ'লে আমাৰ দোকানখন আপোনাৰ দমদমা কলেজখন পাৰ হৈ আপোনাৰ ৰাইট চাইডে হ'ব, আৰু সেইফালৰ পৰা আহিলে আপোনাৰ দমদমা কলেজখন পোৱাতে লেফ্ট চাইডে হ'ব। এইখন আপোনাৰ দমদমা কলেজ, এইখন দমদমা কলেজ। এইখন ধুনীয়াকৈ দোকানৰ বাহিৰখিনি পাপা আৰু আমাৰ মামাই ধুনীয়াকৈ চফা কৰি আছে। অকণমান দেৰিকৈ মানে দোকানখন মানে টাইমটো হ'ব আৰু লোৱা, তো ধুনীয়াকৈ চফা কৰি আছে। এজন এজনকৈ আহি আছে। তো ভিডিঅ'টো চাই লওঁ। সেইফালে এজনে বেলুন ফুকাই আছে। ধুনীয়াকৈ মিঠাইখিনি লৈ লওঁ, মিঠাইখিনি নিমকি চিমকিখিনি লৈ লওঁ, লাগিবই ন। মিঠাইখিনি লোৱা হৈ গ'ল। এতিয়া আকৌ দোকানলৈ যাওঁ, চাহ তাহ খুৱাব লাগিব ন অকণমান। দোকান অপেনিং কৰা বুলি অকণমান মিঠাই চিঠাই মানুহক খুৱাব লাগিব। তো ধুনীয়াকৈ লৈ লওঁ, চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া শৰাইখন দিয়া হৈ গ'ল ইয়াতে, শৰাই ভাগ। আৰু আমাৰ পৰিয়ালৰ মানুহ গোটেইখিনি আহিছে, কিবা কামত ব্যস্ত হৈছে। চাহ তাহ দি আছে এইফালে, এইবিলাক চব পৰিয়ালৰ মানুহ এইবিলাক আমাৰ। ধুনীয়াকৈ ইয়াতে পিঠা কটা কাৰ্যটো কৰা হ'ব। আহক। ক'ব নালাগিব নেকি যোৱা? ক'ব নালাগে ন? ধুনীয়াকৈ পিঠা কাটিব আমাৰ। ধুনীয়াকৈ দোকানৰ উদ্বোধনী কৰা হৈ গ'ল আমাৰ। আজি এই দোকানখনত আমি শুভাৰম্ভ কৰিলোঁ, আৰু এই দোকানখনৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আৰু এইটো কথা মই ক'ব বিচাৰিছোঁ, এই দোকানখনৰ আজি শুভাৰম্ভ হ'ল। শুভাৰম্ভৰ পিছতে আমি ইয়াৰ যিটো প্ৰচাৰ আমি কৰিব লাগিব। আমি যে ইয়াতে এই অনলাইন কম্পিউটাৰ অনলাইনৰ বিভিন্ন সুযোগ সুবিধা আমি প্ৰদান কৰিম, লগতে আমি ষ্টেচনাৰী সামগ্ৰী ইয়াতে ব্যৱস্থা কৰিছোঁ। সেইটো যাতে আমাৰ কলেজ স্কুলৰ ষ্টুডেণ্টবিলাকৰ উপৰিও আমাৰ গাঁওখনৰ লগতে অঞ্চলটো সকলো ব্যক্তিয়ে আমাৰ ইয়াতে এইখন যদি আমি ইয়াত অপেনিং কৰিছোঁ, তাত ব্যৱস্থা কৰিছোঁ, কি কি বস্তু পাব ইয়াতে, সেই সকলো কথা অলপ প্ৰচাৰ কৰি সেইটো মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে মই আবেদন ৰাখিছোঁ। আৰু আজি শুভাৰম্ভ হ'ব বুলি মই ধুনীয়াকৈ হৈ গ'ল।
আপোনাৰ এই দমদমা কলেজখন নাপাওঁতে আপোনাৰ এইখন ৰঙৰ দোকান আছে, এই ৰঙৰ দোকানখনৰ নাপাওঁতে ইয়াতে এখন দোকান আপোনাৰ, তো আপোনালোকে দোকানখন ভিজিট কৰিব। আপোনাৰ লোকেশ্যন গমেই পাই গৈছে, আমাৰ এইখিনি মানুহেতো ভিডিঅ'টো চালে গমেই পাব কোনখিনি জেগা হয়। তো আপোনালোকে ভিজিট কৰিব। চব টাইপৰ মানে অনলাইন কৰা হ'ব, তাৰ ৰিকুৱাৰমেণ্টবিলাক যিবিলাক ওলাই মানে চৰকাৰৰ চাকৰি তাকৰি সেইবিলাকো অনলাইন কৰা হ'ব। ফৰ্ম ফিল আপ বা ৰেজিষ্ট্ৰেশ্যন এইবিলাক চবখিনি কৰা হ'ব। লগতে প্ৰিণ্ট, আপোনাৰ ফটো প্ৰিণ্ট লাগে, জেৰক্স, দোকানত ভিজিট কৰিব এবাৰ। ফটো প্ৰিণ্টৰ লগত আপোনাৰ জেৰক্স, ফটো প্ৰিণ্ট এইবিলাকৰ উপৰিও ধুনীয়াকৈ গিফ্ট চিফ্ট পোৱা হ'ব। মানে আপোনাৰ ধৰক বিয়াৰ মানে গিফ্ট হওক বা বাৰ্থডে চাৰ্থডে তেনেকুৱা ৰিলেটেড সৰু বাচ্ছাবিলাকত ধুনীয়াকৈ গিফ্ট চিফ্ট পাই যাব আপোনালোকে। তো শ্বপখন এবাৰ ভিজিট কৰিব মানে। তো আজি ভিডিঅ'টো ইমানেই আছিলে, বেছি ভিডিঅ'টো দীঘল নকৰিলোঁ, যিহেতুকে দোকানৰ অপেনিং হৈ গ'ল। আপোনাৰ যিমানখিনি মানে যি কৰিব লাগে সেইখিনি হৈ গ'ল। তো ভিডিঅ'টো ইমানতে খতম কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানে, বাই বাই।